গাইজ আজি একচুৱেলি মই এখন ৱাল পেইণ্ট কৰিব ওলাইছোঁ মোৰ নিজৰ ৰুমতে কৰিম চ' আপোনালোকে চাই থাকিব মই কেনেকৈ কৰোঁ আৰু ভাল লাগিলে আপোনালোকে নিশ্চয় মোক কমেণ্ট কৰি জনাব চ' এইবোৰ যোগাৰ মই দেখাই আছোঁ কি কি তো এয়া লৈ লৈছোঁ এছিয়ান পেইণ্টৰ প্লাষ্টিক পেইণ্ট দি কালাৰটো কৰিম মানে ৱালত মই আৰু ইয়াতে উলিয়াই লৈছোঁ এনেকৈ আৰু অকণমান পানী দি গুলি লৈছোঁ কালাৰখিনি খুব ধুনীয়াকৈ গুলি লৈছোঁ আৰু এতিয়া আমি কালাৰ ষ্টাৰ্ট কৰিম আৰু তো চাই থাকিব ভিডিঅ'টো চ' গাইজ মোৰ অকণমান ভিডিঅ' কৰাত অসুবিধা হৈ আছে মানে এয়া ষ্টাৰ্ট কৰি দিলোঁ একফালে মই কালাৰ লৈ আছোঁ এফালে ব্ৰাছ আৰু ভিডিঅ' কৰাত অকণমান দিগদাৰ হৈছে তথাপিও আপোনালোকক অকণমান দেখাব ট্ৰাই কৰি আছোঁ কেনেকৈ কৰি আছোঁ মই এয়া জাষ্ট মই ষ্টাৰ্ট দিছোঁ বহুত বাকী আছে তো চাই থাকিব তো মই অকণমান দেখাই দিছোঁ কেনেকৈ কৰি আছোঁ মই প্ৰথমতে আউটলাইনটো আঁকি লৈছোঁ পেঞ্চিলেৰে ৱালত ধুনীয়াকৈ তাৰপিছত কালাৰটো এনেকৈ দি লৈছোঁ মানে প্ৰথমতে এটা লেয়াৰ দিছোঁ তাৰপিছত আকৌ এটা লেয়াৰ দিছোঁ মানে দুটা লেয়াৰ দুটা তিনিটাকৈ দিব লাগে কাৰণ বহুত পাতল হয় এটাতে দি থৈ দিলে তো তেনেকৈ কৰিছোঁ চ' গাইজ হিয়াৰ ইজ দ্য ফাইনেল আউটলুক চাব পাৰিব আপোনালোকে কেনেকুৱা হৈছে ফাইনেলি কমপ্লিট হৈ গ'ল কমপ্লিট কৰি দিলোঁ আৰু অৰিজিনেলত দেখিবলৈ খুবেই ধুনীয়া হয় কেমেৰাত ইমান চাগে ফুটি উঠা নাই কালাৰটো অৰিজিনেলত খুবেই ধুনীয়া হৈছে মই নিজৰ ফালৰ পৰা কৈছোঁ আৰু আপোনালোকে জনাব কেনেকুৱা হৈছে কমেণ্ট কৰি তো এয়াই আছিলে আজিৰ এইটো ৱাল পেইণ্টিং চ' গাইজ এনেধৰণৰ আৰ্ট ৰিলেটেড ভিডিঅ'বিলাক চাবৰ কাৰণে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব কাৰণ প্ৰত্যেক সপ্তাহত বা অতি সোনকালে মই ভিডিঅ'বোৰ দি থাকোঁ আৰ্ট ৰিলেটেড নতুন তো ভোট দিব আহিছিলোঁ আৰু আইচক্ৰীম খাই আছোঁ ভোট দি ল'লোঁ এয়া ভোট দিলোঁ আৰু এতিয়া আইচক্ৰীম খাই আছোঁ আৰু এয়া মাও আহিছে আইচক্ৰীম খাই আছে তো এয়া একচুৱেলি আমাৰ ঘৰৰে এখন সৰু বাগিচা মানে আমি সকলোৱে মিলি ইয়াতে অলপ চলপ ফুল কিবাকিবি ৰুই থাকোঁ আৰু কালেকশ্যন কৰি নাৰ্চাৰীৰ পৰা আনিছোঁ কিছুমান বেলেগ জেগাৰ পৰা আনি কিনে এইবোৰ ৰুইছোঁ তো আপোনালোকক দেখাই দিওঁ বুলি ভাবিলোঁ আৰু অলপ চ' গাইজ আশা কৰোঁ আপোনালোকে চাই ভিডিঅ'টো নিশ্চয় ভাল পালে আৰু যদি ভাল পালে লাইক কৰি দিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব